মই এতিয়া অকমান বনাই লম, ধুনীয়াকৈ সিজাই লম। এয়া দেখিছেনে কিমান ধুনীয়া। এয়া মোৰ থালিখন ৰেডি হৈ গ'ল এতিয়া। গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল সীমা য'ত। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু আমাৰো ভাল। এয়া মোৰ ল'ৰা দেখিছে তলত নামি গ'ল কটাই এখন ল'বৰ কাৰণে। কটাই একদম পুৱা খেদি ফুৰে। কটাই এখন ল'লে, এইটো কটাই নাপালে কটাই দেখা মাত্ৰক লাগিবই আৰু একদম ভয় লাগি যায়। বাৰু যি কি নহওক, মই আজি আপোনালোকক দেখাম কলপচলা আৰু দালি ৰেচিপি। আপোনালোকে চাই থাকক ব'লকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এয়া দোকান আহি আছোঁ এতিয়া। দোকানৰ পৰা বস্তু লৈ লওঁ, বস্তু নাই, গতিকে চাই থাকক ভিডিঅ'টো, সকলোবিলাক দেখাই আছোঁ। এতিয়া মই কলডালৰ পৰা ওলোৱা পাতখিনি, কলডাল কাটোতে যোনখিনি পাত নষ্ট হৈছে, এই পাতখিনি মই এতিয়া ছাগলীক দিম। ছাগলীক এয়া মই ছাগলীক দিম। হেল্ল' কি খবৰ কৈ দিয়া? কি খবৰ সকলোৱে ভালনে কৈ দিয়াচোন? চাবলৈ গৈছে। এয়া মোৰ পিঁয়াজ দি লোৱা হৈ গ'ল। এতিয়া মই আদা নহৰু দি দিম। এতিয়া মই আদা নহৰুখিনি ইয়াত দি দিলোঁ। মই সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু এয়া মই হালধি দি দিলোঁ। মই এতিয়া অকণমান বনাই ল'ম, ধুনীয়াকৈ সিজাই ল'ম। এয়া মই পচলাখিনি পানী যোৱাকৈ চেপি ল'লোঁ ধুনীয়াকৈ। পানীখিনি চব উলিয়াই দিলোঁ। এয়া এতিয়া মই কল পচলাখিনি দি দিলোঁ। এতিয়া দেখিছেনে কালাৰটো একদম কি মজা হৈছে। এয়া দেখিছেনে কি মজা কালাৰ। আলু দি দিলোঁ মোৰ ল'ৰাৰ কাৰণে। ল'ৰাই দেখিছোঁ আগত ঢাকি দিম অকণমান। দাইলখিনি জোখোৱাৰ পিছত এয়া সিজিবৰ কাৰণে পানী অলপ দি দিছোঁ। অকল সিজিবৰ কাৰণেহে দিছোঁ। আনফালে এয়া মই নামচিং মানে শুকতি পাতত দিম। এয়া ধুনীয়াকৈ সিজি গৈছে। কি ধুনীয়া কালাৰ এটা আহিছে দেখিছে আপোনালোকে। ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই পানী দি দিম। এয়া মই পানী দি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ উঠিছে আৰু কিমান ধুনীয়া হৈছে। এয়া কি মজা লাগিছে। এয়া একদম এয়া চাওকচোন কি মজা।
কি মজা কালাৰ উঠিছে বা এতিয়া আমাৰ হৈ গ'ল এতিয়া নমাই দিম এয়া মোৰ থালিখন ৰেডি হৈ গ'ল এতিয়া দেখিছেনে এয়া কল পচলা দালি কি ধুনীয়া কালাৰ উঠিছে আৰু এয়া শুকতি পিঁয়াজ কেঁচা সৰু মাছ এইটো জলকীয়া হয় ভোট জলকীয়া মজা একদম মজা বহুত ভাল লাগিছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু লগত শুকতি আছে নামচিং আছে কিয়নো বেয়া লাগিব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই জয় অসম জয় হিন্দ লাভ ইউ অল